হেল্ল' গাইজ, আপোনালোক সকলোলৈ মোৰ চেনেললৈ পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু এতিয়া বাজিছে 7:30 আৰু মই গা পা ধুই আহিলোঁ। গা পাহে ধুই আহিলোঁ, বাকী ভিতৰৰ কাম একোৱেই হোৱা নাই কিন্তু। আৰু এখেত গ'ল চাহ খাই কামলৈ। কিবা এটা বনাওঁগৈ এতিয়া। কি বনাওঁ আপোনালোকক দেখুৱাই থাকিম বাৰু। তেতিয়াহ'লে ঠিক আছে, ব'লক যাওঁ পাকঘৰলৈ। ৰুটিৰ লগত খাবলৈ এয়া একেবাৰে চিম্পুলকৈ বনাম। বিনৰ ভাজি এখন, এয়া ফ্ৰেঞ্চ বিন কাটি থৈছোঁ, ওলকবি এটা আৰু গাজৰ মিক্স কৰি ভাজি এখন বনাম। এতিয়া এয়া কেৰাহী এখনত তেল দি লৈছোঁ, তাৰপিছত অলপ জিৰা গুড়ি দি দিম। পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি অলপ ভাজি লৈছোঁ, তাৰপিছত চব্জিখিনি দি দিম। একেবাৰে চিম্পুল হয়, মই একো মছলা চছলা নিদিওঁ, অকল হালধি আৰু নিমখ দিম। এয়া চব্জিখিনি অলপ সিজিছে আৰু হালধি নিমখ দি দিলোঁ। এয়া লৰাই আছোঁ আৰু এতিয়া। আৰু অলপ দেৰি পিছতে আমাৰ এই শাকখন হৈ যাব ৰেডি। অলপ সিজিছে আৰু অকণমান সিজিবলৈ বাকী আছে। মোবাইলটো মানে হাতে ধৰি ধৰি বিষায় আৰু অলপ লৰিছে মোবাইলটো। অতি সোনকালে ট্ৰাইপড এটা আনিব লাগিব। পাকঘৰৰ পৰা এই জাষ্ট ওলাই আহিছোঁ। কিবা এটা বনালোঁ, আপোনালোকক দেখুৱাম বাৰু কি বনালোঁ। এতিয়া ঘৰৰ কিবা কিবি কাম কৰি লওঁ। দিনত চফা কৰোঁ ঘৰটো, আৰু ৰাতি হ'লে য'ত ত'ত পৰি থাকে বস্তুবোৰ। বেটাই চোফাৰৰ কাপোৰ এইবোৰ য'ত ত'ত পেলাই দিয়ে। চোফাৰত বহি মোবাইল চাই নাইবা কিবা খেলে, জঁপিয়াই তলৰ পৰা ওপৰলৈ জঁপিয়াই। এইবোৰ কৰি থাকোঁতে গোটেই কাপোৰবোৰ তলত, চোফাৰৰ কভাৰবোৰ চব তলত পৰেহি। আকৌ ৰাতিপুৱা হ'লে সেইবোৰ ঠিক কৰ। এইবোৰে আৰু কাম নহয় জানো। যাৰ ঘৰত সৰু ল'ৰা আছে সিহঁতে বুজি পাব বাৰু। সেয়াই আৰু কৰি থাক আৰু, এয়াইতো জীৱন। আৰু মই এতিয়া বেটাৰ কাৰণে মছলা কমটি দিয়াকৈ মেগী অলপ বনাই দিছোঁ। কেতিয়াবা খাবলৈও মন যায় দিয়কচোন। মেগী কিমাননো আৰু ৰুটি পিঠা এইবোৰ খাই থাকিব। কেতিয়াবা এনেকুৱা টেষ্টি বস্তুবোৰ খাবলৈ মন যায়। মই মছলা বেছি নাই দিয়া, অলপ অকণমান দি এনেকৈ বইল কৰি দিছোঁ। আৰু ৱালত এইবোৰ দেখিছেনে কেনেকুৱা হৈ গৈছে ৱালখন? তেলৰ ছিটিকনি পৰি এইবোৰ দাগ হৈছে। কিবা এটা কৰিব লাগিব অতি সোনকালে। ইমান বেয়া লাগিছে ৱালখন দেখিবলৈ, ইমান লেতেৰা লাগিছে। আচলতে আমি থকা ঘৰটো বহুত পুৰণি হয়, আৰু মাজতে বহুত দিন কোনো নাছিলেও। সেইটো কাৰণে আমি অহা আগতে কিন্তু ৰং চং মাৰিছিলোঁ। ইয়াত মানে ৰং মৰা হয়, হ'লেও আকৌ তেলৰ ছিটিকনি পৰি যায়তো, সেইটো কাৰণে আকৌ একেই অৱস্থা হৈ যায়। আৰু এতিয়া মই বনাবলৈ লৈছোঁ মাছ আৰু ফুলকবি এখন জোল। মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ, নিমখ হালধি দি সানি থোৱা আছে। তাৰপিছত ফুলকবি দি ফুলকবিখিনি অলপ ভাজি দি দেখাই থাকিব আপোনালোকক কেনেকৈ বনাওঁ। এতিয়া মাছ ফ্ৰাই কৰি লৈছোঁ।
অলপ সিজিছে আৰু মাছখিনি। মাছ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া ফুলকবিখিনি বনাওঁ। সৰু সৰুকৈ আলু আৰু ফুলকবি কাটি থৈছিলোঁ, সেইখিনি কেৰাহীটোত অলপ ভাজি ল'লোঁ। সকলোৱে জানেই, হ'লেও মানে মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক কৈছোঁ। মাছ আৰু ফুলকবিৰ জোল খাই মোৰ বহুত ভাল লাগে। অলপ ভাজি ল'লোঁ শাকখিনি, তাৰপিছত পানী দি দিম। পানী দি দিলোঁ। এতিয়া অলপ লৰাই থাকোঁ। অকণমান উতল অহাৰ লগে লগে মাছকেইডোখৰ তাত দি দিম আৰু হৈ যাব মাছ আৰু ফুলকবি জোল ৰেডি। হেল্ল' এভৰিৱান, আপোনালোকে খাই বৈ আজৰি হ'লনে? ব্লগটো সোনকালৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু কণ্টিনিউ কৰিব নোৱাৰিলোঁ। মাজতে বহুত কাম। আজি আপোনালোকৰ লগত এটা বেলেগ কথা পাতোঁ বুলি ভাবিছোঁ। এটা বেলেগ টপিকৰ ওপৰত কথা পাতোঁ বুলি ভাবিছোঁ। মানুহৰ মনত এনে কিছুমান কথা থাকে, যোনটো মানে আনৰ আগত কওঁ কওঁ লাগি থাকে। আৰু ছ'চিয়েল মিডিয়াটো এনেকুৱা এটা প্লেটফৰ্ম, যোনটো মানে যাৰ জৰিয়তে মানে আমি আমাৰ নিজৰ মনোভাৱ প্ৰকাশ কৰিব পাৰোঁ। আৰু মই নিজকে বহুত লাকি বুলি ভাবিছোঁ, কাৰণ মই যিহেতু এই সুবিধা পাইছোঁ। আমাৰ ওচৰে পাঁজৰে মানে এনেকুৱা বহুত দেখিছোঁ মই। এনেকুৱা বহুত লগ পাইছোঁ, যোনবিলাক লোকে মানে যোনবিলাক পুৰুষে নাৰীক তাৰমানে সদায় পুৰুষতকৈ তলৰ বুলি ভাবে। মানে নাৰীক হওক, তিৰোতাকে হওক, মহিলাকে হওক, অলপ বেলেগকৈ মানে ট্ৰিট কৰে। মহিলাসকল আৰু পুৰুষ দুয়োজনেই মানে সমান সমান স্বাধীনতা পাব লাগে। আজিৰ সমাজতো নাৰীসকলে বা মহিলাসকলে নিজৰ পুৰুষৰ সমান স্থান মানে পোৱা নাই। কিয় এনেকুৱা হ'ব লাগে? মানে সেই পৰিৱৰ্তনবোৰ কেতিয়া আহিব আমাৰ? আৰু বহুত দেখিছোঁ এনেকুৱা। আমাৰ যুগ মানে ক'ৰ পৰা গৈ ক'লৈ পালেগৈ, কিন্তু মহিলাসকলৰ ক্ষেত্ৰত সেইটো মানে হোৱা নাই। মহিলাসকলে যে সমান স্বাধীনতা পাব লাগে, পুৰুষৰ সমানেই মানে নিজৰ হেৰিটো পাব লাগে, কিয় মানে নাভাবে? আজিকালিতো কোনো ক্ষেত্ৰতেই মহিলাসকল পুৰুষতকৈ কম নহয়। যিকোনো ক্ষেত্ৰতে ধৰক, পুৰুষৰ সমানেই মহিলাসকলৰো স্থান আছে। কিন্তু আজিৰ দিনতো কিছুমানে ভাবে, মই সকলো লোকৰে কথা কোৱা নাই বাৰু, কিছুমানে ভাবে যে মহিলাসকল সদায় পুৰুষতকৈ তলত থাকিব লাগিব। এতিয়া ধৰক যেনিবা আমি ল'ৰা ক্ষেত্ৰত হ'লে আমি ল'ৰাবোৰতো একো ধৰা বন্ধা নিয়ম নাই। সোনকালে দেৰিলৈকে ঘৰ সোমালেও কোনো তাত একো আপত্তি নাই। কিন্তু ছোৱালীসকলে বা মহিলাসকলে দেৰিলৈকে তহঁতি তাত নাযাবি, এইটো নকৰিবি, সেইটো নকৰিবি, জোৰকৈ কথা নকবি, দেৰিলৈকে ৰাতি ক'তো নুফুৰিবি, এনেকুৱা ধৰা বন্ধা নিয়ম কেলৈ হ'ব লাগে? আমি ছোৱালীবোৰক কওঁ, কিন্তু আমি ল'ৰাবোৰক জানো তেনেকুৱা কওঁ? সমান সমান অধিকাৰ হ'ব লাগে। এতিয়া এই স্বতন্ত্ৰতা দেশত মানে স্বাধীন দেশ আমাৰ ভাৰতবৰ্ষখন। সেই স্বাধীন দেশত তো আমি সকলোৱেই মহিলা হওক পুৰুষ হওক সকলোৱে সমান সমান স্বাধীনতা পাব লাগে। মহিলাসকলে পুৰুষৰ সমান স্বাধীনতা এতিয়ালৈকে পোৱা নাই।
মানে কি মহিলাসকল যে সদায় তলত থাকিব লাগিব পুৰুষতকৈ, অৱশ্যে ক'ৰবাত তাৰ ব্যতিক্ৰমো নোহোৱা নহয়, সেইটো মই ক'বলৈ নাযাওঁ। আজি মোৰ বিষয়টো অলপ বেলেগ ধৰণৰ। আজি মোৰ বিষয়টো কেৱল মহিলাসকলৰ কাৰণে। সমাজত কিয় তাৰমানে মহিলাৰ স্থান পুৰুষতকৈ পুৰুষৰ সমান নহয় বা পুৰুষতকৈ নিম্ন কিয়? সৃষ্টিকৰ্তাইতো আমাৰ সকলোকে মহিলা পুৰুষ দুয়োজনকে সমানেই সৃষ্টি কৰিছে, আৰু আমাৰ সংবিধানতো আছে এইবোৰ লিখা। সংবিধানৰ কথা ক'বলৈ নাযাওঁ বাৰু, এইবোৰ সংবিধানৰ কথা সকলোৰে মনলৈকে সকলো লোকৰে বাৰু ঢুকি পোৱাগৈ নাই, সেইবোৰ কথা ক'বলৈ নাযাওঁ বাৰু। এতিয়া এই ধৰক ছোৱালীৰ ক্ষেত্ৰত ধৰক কয় বহুত নিয়ম বান্ধি দিয়া নিচিনা হয় সৰুৰে পৰাই, জোৰকৈ কথা নকবি, চুটি কাপোৰ নিপিন্ধিবি, কিবা কিবি এনেকুৱা ধৰণৰ। কিন্তু ল'ৰাৰ ক্ষেত্ৰততো এইবোৰ একো নাই। ল'ৰাক সৰুৰ পৰাই শিকোৱা হয় তাৰমানে এইবোৰ কাম য'তে ত'তে কাপোৰ খুলি পেলাবি, কিবা কিবি, তোৰ বাই আছে নহয় বা তোৰ ভনীয়ে আছে নহয়, সিহঁতি ছোৱালী হয়, সিহঁতে এইবোৰ কাম আগলৈও কৰিব লাগিব, সিহঁতে কৰিব, তই কৰিব নালাগে, এনেকুৱা ধৰণৰ কিছুমান কথা মানে আমাৰ সমাজত শিকোৱা হয় তাৰমানে ল'ৰাবোৰক। আৰু ছোৱালীবোৰক সৰুৰে পৰাই হেৰি কৰা হয়, কাৰণ সিহঁতে এদিন নহয় এদিন কোনোবা এখন ঘৰ গৈ চম্ভালিবই লাগিব, যিমান পঢ়ি শুনিও একো লাভ নাই। ঘৰত গৈ কোনোবা এখন ঘৰত গৈ সিহঁতে ৰন্ধা বঢ়া কাম কৰিবই লাগিব। কিয় এনেকুৱা মনোভাৱ আজিও আমাৰ সমাজত এই মনোভাৱটো কিয় আমি আঁতৰাব পৰা নাই? আজি মোৰ এই কথাখিনি সকলো লোকৰে ভাল নালাগিবও পাৰে, কিন্তু নালাগিলেও উপায় নাই। মই মানে তেনেকৈ ভাবোঁ, মই যেনেকৈ ভাবোঁ সেইটো আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ। মোৰ মনৰ মনোভাৱটোৱে আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই জনাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।